যদি আপুনি এজন Realme ইউজাৰ হয় তো এই ভিডিওটো আপোনাৰ বাবে ভেৰি ইম্পৰ্টেন্ট যদি আপোনাক কোনোবাই কল কৰিছে তাৰ পিছত আন এজন কোনোবাই কল কৰিছে কিন্তু মোবাইলত শো কৰা নাই যদি এনেকুৱা প্ৰবলেম হৈ আছে তো এই ভিডিওটো আপোনাৰ বাবে ভেৰি ইম্পৰ্টেন্ট তো আপুনি কেনেকৈ প্ৰবলেম সলভ কৰিব পাৰিব তাকে দেখুৱাম প্ৰথমতে আপোনালোকে ফোন অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত 3 ডটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সেটিং বাৰত ক্লিক কৰিব সেটিং বাৰত ক্লিক কৰাৰ পিছত ইয়াত আছে কলিং একাউন্টছত ক্লিক কৰিব তাৰ পিছত কেৰিয়াৰ কল সেটিংত ক্লিক কৰিব ইয়াত আছে ফিক্সড ডায়ালিং নাম্বাৰছ কল ফৰৱাৰ্ডিং কল বেয়াৰিং এডিশনাল সেটিং আপোনালোকে ইয়াৰ পৰা কল ফৰৱাৰ্ডিং কৰিব পাৰিব এতিয়া আপুনি এডিশনাল সেটিংত ক্লিক কৰিব তাৰ পিছত যোনটো নম্বৰত আপোনালোকক কল অহাৰ পিছত কল শো নকৰে সেইটো নম্বৰত কল ৱেটিং অপচনটো যদি আপোনালোকৰ অফ হৈ আছে তেতিয়া হলে আপোনালোকে অন কৰি দিয়ক